দা কি ক'ব কি ক'ম মোৰ ইউটিউবত এতিয়া খুব মানুহে চায় বহুত ভাল কথা আমাৰ দীপজ্যোতি ইউটিউব চেনেলটো শেহতীয়াভাৱে যথেষ্টখিনি ভিউৱাৰ্ছ বাঢ়িছে গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ তাৰ চেনেলটোক মৰম দি যাওক লগতে আমাৰ ধাৰাবাহিক হেঙুলীয়াকো মৰম দি যাওক চাই থাকিব সন্ধ্যা 7:30 বজাত সোমবাৰৰ পৰা শনিবাৰলৈ হেঙুলীয়া আপুনিতো এক্টৰো হয় গোটেইখনত বা আপুনি অভিনয় কৰিছে লগতে আপুনি লিখিছে হয় অসমীয়াত ক'ব গ'লে ৰচক কি ছাছপেন্স আহিব আৰু ছাছপেন্সটো বহুত আছে এতিয়া আপোনালোকে চাগে যিসকলে চাই আছে তেওঁলোকে বুজি পাবই যে এতিয়া কাহিনীটো এটা বেলেগভাৱে গতি কৰিবলৈ গৈ আছে গতিকে যেনেদৰে হেঙুলীয়াক আগতে মৰম দি আছিলে তেনেদৰে মৰম দি যাওক প্ৰত্যেকজন অভিনেতাকে মৰম দি যাওক আমাৰ ধাৰাবাহিকখনক মৰম দি যাওক মোৰ ৱাইফটো চেঞ্জ হ'ব নেকি ৱাইফটো চেঞ্জ নহ'ব মই ভাবিছোঁ এই কি আছিল তাইৰ নামটো মীনাক্ষী হাজবেণ্ডজনক চেঞ্জ কৰিম বুলি ভাবি আছোঁ দেখিছে মনোজ দা কি ক'ব দীপৰ ইউটিউব চেনেলটো খুব ভালকৈ গতি কৰিছে আপোনালোকে ছাবস্ক্ৰাইব কৰক সি আৰু উঠি যাওক সি ভিডিঅ'বিলাক বনাওক সি পইচা পাওক আমাক পাৰ্টি দিয়ক লগতে হেঙুলীয়াও চাই থাকিব আপোনাৰ বোলে কিবা ভাল খবৰ আছে ভাল খবৰ আছে মোৰ ধাৰাবাহিকৰ মোৰ পৰিবাৰ প্ৰেগনেণ্ট হৈছে আৰু প্ৰেগনেণ্ট কৰাইছে আমাৰ এই কোনে কাম আপুনি বোলে প্ৰেগনেণ্ট কৰাইছে হয় হয় মানে মোৰ লিখনিয়ে প্ৰেগনেণ্ট কৰাইছে মই বাক প্ৰেগনেণ্ট কৰোৱা নাই সেইটো মনোজ দাৰ দায়িত্ব মনোজ দাৰ সম্পত্তি সি লিখনিৰ জোৰত প্ৰেগনেণ্ট কৰাইছে মই কিন্তু প্ৰেগনেণ্ট কৰোৱা নাই দেই ৰাইট প্ৰেগনেণ্ট কৰাইছে কলমৰ জোৰত আৰু তাইও প্ৰেগনেণ্ট হৈছে বেছিৰি মই কলমৰে প্ৰেগনেণ্ট কৰি দিছোঁ মানে কলমৰ জোৰ দেখিছে কলমৰ বহুত জোৰ আচলতে আমি ধেমালি কৰিছোঁ ধেমালি কৰি দিলে কিমান চিৰিয়াছ হ'ব ন চিৰিয়াছ হ'লেতো আমি এটা ৱাশ্বিং মেচিন টাইমে হ'ব ন এনেকৈ চুইচ টিপি দিলে কাপোৰ ধুই আৰু এগৰাকী প্ৰেগনেণ্ট হ'বলৈ গৈ আছে কিন্তু কোনে কৰিছে ফেচিয়েল বুলি ধৰি লোৱা যোৱা এতিয়াই গৈ গৰম ফুলা লুচি আৰু বুটৰ দালি ৰলিং যোৱা এতিয়াই গৈ তুমি গৰম ফুলা লুচি আৰু বুটৰ দালি বনোৱা আজি অনুপমে মস্তি কৰি খাব মই 4 টকা নাই নেকি যোৱা অভিশাপ দিম নহ'লে নহয় মালিচটো লাগিব ৰল ৰলিং একশ্যন যোৱা গৰম ফুলা লুচি আৰু বুটৰ দালি বনাই আনা আজি অনুপমে মস্তি মাৰি খাব পাইছোঁ